হেল্ল' ৰাইজ, আমি গাঁৱত ফুৰিবলৈ আহিছোঁ। পথাৰৰ মাজত এইবিলাক ধাননি। কি মজা! এইবিলাক ধান কাটিবলৈ হ'ব আৰু কেইদিনমানৰ মূৰত ধান কাটিব আহিব লাগিব। এইবিলাক পথাৰ ঘূৰি ফুৰিছোঁ। চাৰিওফালে ধানেই ধান। আৰু আগত মানুহবিলাক গৈ আছে। আমাৰ মাটিমাহ তুলিব হৈছে। ৰাইজবিলাকে মাটিমাহ তুলি আছে, চাবলৈ আহিছোঁ। আলি আহিছোঁ দেই। আলি এইবিলাক ধানেই ধান। মজা ধান হৈছে আৰু কেইদিনমানৰ মূৰত কাটিবলৈ হ'ব। এইবিলাক মাটিমাহ, এইবিলাক আমাৰ পথাৰ মাটিমাহ তুলিবলৈ হৈ গৈছে। এইফালে মানুহ পথাৰত লাগি আছে, ঘূৰি আছে। দোস্ত, এই মাটিমাহ দেখিছেনে নাই? আকৌ মাটিমাহ খেতি এয়া দেখিছে নহয় কেনেকুৱা লাগি আছে। এয়া মাটিমাহ খেতি। তো ইয়াৰ পৰাই মাটি দালি হ'ব আৰু মানে আমাৰ খেতি হৈছে যেতিয়া মানে মোটামুটি ছিগিব হৈছে। তো এটা চাইডে ছিগি আছে আৰু এটা চাইডে এনেই ধুনীয়াকৈ অলপ ভিডিঅ' বনাই দিওঁ বুলি এইফালে দেখিছে ধুনীয়া হৈ গৈছে আৰু খেতি। আৰু এইফালে আমাৰ ধুনীয়া পথাৰখন দেখিছে নহয়। ধান কেইদিনমানৰ পিছত আকৌ কাটিব আহিবই লাগিব। চাৰিওফালে মাহে মাহ। মাটিমাহ তুলি এনেকুৱা। এইবিলাক আমাৰ মাটিমাহত তুলি হয়। হাজিৰা মানুহ লাগি আছে।